নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। প্লেনিং নাছিলে ক'তো যোৱাৰ, কিন্তু নাইট ডিউটি কৰি শুই আছিলোঁ। আহি ঘৰতে লগৰজনে উঠাই দিলে আৰু ক'লে বোলে আজি পিকনিক যাব লাগিব। তাকে এতিয়া যাবলৈ ওলাইছোঁ আমি দিচাংমুখ। আহক চাই থাকক। তামাম ৰেডি কৰিছে আৰু। A few moments later. Big journey start. Kita ulale. Helmet আছে না? হা? হেলমেট দিছো। ধূলি ৰাস্তা। আহি পাই গ'লোঁ দিচাংমুখ। এতিয়া জেগা বিচাৰি থকা হৈছে, ক'ত ভাল জেগা পাম, খানাটো ক'ত হ'ব। সেইকেইটা আহি আছে, খৰিও অলপ লৈ লৈছোঁ আৰু। সেইকেইটা গৈ কৈ পাইছেগৈ, নদী পাৰ হৈ জেগা এটা বিচাৰি লৈছেগৈ। নদীৰ পাৰত আছে, বহুত মানুহ আহিছে সেইফালে। A few moments later.
তলত সোমাইছে কি অৱস্থা আমাৰ ৰাজেশ ভাই ঘূৰাই দিয়া এইটো চাওক এইবোৰ হয় পিকনিক খোৱা ল'ৰা এই এজন ফচিলে বিকি ইপিনে বাবু আজি ফচিলে চানিজি ওলাই আহিলে আৰু কৰি আহামে 1 hour later. কি হয় আলোচনা চলি আছে এইটো আমি মানে বৰ্তমান কি হৈছে মানে তেওঁ মাছটো আৰু কিমান আৰু ফ্ৰাই কৰি খাম হয় না নাই তাকে মানে জুইত পুৰি যোনটো খোৱা মানে কি ক'ম এইটো কি কয় মজা মজা মজাটো মানে এইটো মানে বেলেগত নাই মানে সালাদ প্লাষ্টিকত বনাব লাগিব গেলা ডিছ আনিব লাগিব এই পৰি থকা ডিছ বুটল আনিব লাগিব নহয় আমি মানে কি হৈছে এই আজি মানে আমি বহুত কমকৈ ডিছবিলাক কমকৈ আনিছোঁ কিয় মানুহবিলাকে খাই বৈ এক্সট্ৰা লৈ আহে এই মানে বস্তুটো কি কৰিব এই গাহৰি বোলে নিমখ চাকিব লাগে ক'ব পেলাই দিব হয় নাই সেইটো ভাই নাই তামোল এতিয়া খাই দিব দে চব উল্টা পুল্টা কৈ দিছে চানি দে চব উল্টা পুল্টা কৈ দিছে তামোল আগত খাই দিছে পিছত বোলে ভাত খাব মাংসই জ্বলি যাব আমাৰ এইটো মাংসটো চাজা মাংস অলপ বনাওঁ ব্লগটো বনাওঁ এইটো গাহৰি ভাজি আছোঁ আমি গাহৰিটো মেইন বাকী যি হয় হৈ থাকক গাহৰিটো বনিব লাগে ভালকৈ খালি গাহৰি ফ্ৰাই কৰিছোঁ আৰু পুৰিমো আমি গাহৰি আজি প্লেন বহুত এয়া আমাৰ ৰেডি আছে পুৰিবলৈ গাহৰি লগত আছে চিকেন বাকী চব ৰেডিয়ে হৈ আছে জুইটো খালি অলপ প্ৰব্লেম এটা হৈছে মুকলি জেগা এটা স্পেচিয়েল মাল বনি আছে মাছ পুৰা বোলে চিকেন বনি আছে জুইয়ে নাই জুই মাত হ'ব জুই জ্বলি থাকিব জুইহে নাই এই জুই জ্বলিছে জ্বলিবই আৰু নেকি চানিদা এই জুই জ্বলিছে জ্বলিবই আৰু হয় নাই ছটা মটা পিকনিক সেইটোৱে আৰু পাঁচ আদমি এইটো আৰু এটা আইটেম আছে ধুনীয়া হ'ব লাহে গাহৰি পুৰা চলি আছে এইটো লাহে খাম আৰম্ভ হৈছে আৰু সি প'ষ্ট দিছে ভিডিঅ' কৰিছে ভাই চানিদা তামাম বিজি আৰু সালাদ কাটিম টাইমটো নাই কিন্তু চালাডটো হ'বই লাগিব হয় নাই না সালাদে ভাল লাগিব এতিয়া ঠাণ্ডা অলপ আমাৰ সন্ধিয়া হ'বই হৈছে আৰু আজি পুৰা চব বস্তু জোখত মানে জোখত পুৰা জোখত খানা এয়া আৰু বাকী ইয়াত আছে চালাড এইটো বনাইছে আমাৰ চানিদা দি আছো কেনেকুৱা আছে খানা বঢ়িয়া এইফালে ৰাজেশ চানিদা আজি পিকনিকত খাব আহা যেন লাগাই নাই বিকি মজা হৈছে খানা আমাৰ লেট হয় ভাই খোৱাই নাই এতিয়ালৈকে 1 hour later. খোৱা বোৱা চব হৈ গ'ল এতিয়া খালি আমি চেষ্টা কৰিছোঁ আৰু যিখিনি লেতেৰা কৰিছিলোঁ সেইখিনি আমি চফা কৰি যাবলৈ যিমান প্লাষ্টিক ৱেষ্ট আছিলে গোটেইখিনি জ্বলাই শেষ কৰি যাবলৈ নহ'লে এনেই ইয়াত প্ৰকৃতিৰ যিটো সৌন্দৰ্য এইটো নাইকিয়া হৈ যাব সেইটো কাৰণে এইখিনিতো পচি যাব সেইটো কাৰণে আমি এনেকৈ এৰিছোঁ বাকী যিমান প্লাষ্টিক আছিলে গোটেইখিনি জ্বলাই শেষ কৰিছোঁ আৰু এনেকৈ আমি গোটেইখিনি শেষ হ'লে যামগৈ আৰু যাবলৈ হৈছে আৰু হৈ গ'ল এতিয়া আমি 5জনে আহিছিলোঁ আৰু গোটেইকেইজন এতিয়া চব জ্বলাই শেষ কৰিছোঁ যামগৈ আৰু বাকী সেইফালে মানুহ ওলাই আছে আমি য'ত খাব আহিছোঁ ইয়াতে খাব আহিছিলোঁ দিচাং নদী আৰু এইখন আন্ধাৰ হৈ গৈছে অলপ সিফালে আছে ব্ৰহ্মপুত্ৰ সেইফালে পাৰ হৈ সিপাৰে আছে নেকি A few moments later. ৰাতি হৈ গ'ল এতিয়া যাওঁ ভিডিঅ'টো চাব কেনে পালে কমেণ্ট কৰি জনাব এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগৰ ভিডিঅ'টোও চাব আগৰ ভিডিঅ'টো মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম
এতিয়া এৰিলোঁ গুড নাইট